Hi friends, good morning. Welcome to my YouTube channel mrs.krishnavlogs. যি সকলে মোৰ ভিডিও চাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে অতি সোনকালে সাবস্ক্ৰাইব কৰি দিয়ে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ে যেন তেতিয়াহে মোৰ আহিবলগীয়া ভিডিওৰ নটিফিকেশন আপোনালোকে পাই যাব। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মোৰ হৈ গ'ল। আপোনালোকক মই দেখুৱা নহল। মই ব্ৰেকফাষ্টত কি বনাইছো আপোনালোকক দেখাই আছো। মই বনাইছো ব্ৰেকফাষ্টৰ বাবে ৰুটি, কণী টছ আৰু ৰঙা চাহ। মই ৰঙা চাহ খাওঁ ৰাতিপুৱা। আপোনালোকে কি চাহ খায় বাৰু কমেণ্টত জনাবচোন আৰু ভিডিওটো শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ, এতিয়া মই ৰেডি হ'লোঁ বজাৰ যোৱাৰ বাবে। মোৰ কেইটামান বস্তু আনিব লগা আছে। বলক আজি ভিডিওটো আৰম্ভ কৰোঁ। আপোনালোকেও আহক মোৰ লগত বজাৰ যাওঁ বলক। এতিয়া মোৰ বজাৰ কৰা হৈ গ'ল। পাকঘৰত ল'বলগীয়া বহুতখিনি বস্তু আছিল, লৈ ল'লোঁ। আপোনালোকক মই দেখাই দিম। এতিয়া মই ঘৰত যাম, গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। এতিয়া মই বজাৰৰ পৰা আহিলোঁ। পাকঘৰৰ কিছুমান লাগতিয়াল বস্তু আছিল, মই লৈ আহিলোঁ। বজাৰতো বস্তুৰ দাম ইমান বাঢ়িছে আপোনালোকে জানে। আমাৰ দৰে মধ্যবিত্ত মানুহৰ অলপমান অসুবিধা হয়। কিন্তু কি কৰিব, লাগতিয়াল বস্তুখিনিতো আমি আনিবই লাগিব ন। বলক আজি মই ঘৰতে কেনেকৈ ঘি বনাওঁ আপোনালোকক দেখাই আছোঁ। এয়া চাওক, গাখীৰৰ পৰা ওলোৱা সৰখিনি মই দুটা পাত্ৰত এইদৰে জমা কৰি ৰাখিছোঁ ডিপ ফ্ৰিজত। এতিয়া মই ঘি বনাম। এতিয়া মই কেৰাহীটো গৰম দিছোঁ। এতিয়া জমা কৰি থোৱা সৰখিনি মই ইয়াতে দি দিম। মই সৰখিনি কেৰাহীত দিয়া হৈ গ'ল। ল' ফ্লেমত এইদৰে লাৰি লাৰি থাকিব আপোনালোকে। এতিয়া প্ৰায় মোৰ ঘিখিনি 15 মিনিটমান হৈ গ'ল ল' ফ্লেমত। আৰু মাজে মাজে আপোনালোকে এনেকৈ লাৰি থাকিব, নহ'লে তলত লাগি ধৰিব। চাওক, মোৰ ঘিখিনি লাহে লাহে হৈ আহিছে। এনেকৈ লাগি ধৰিব, কিন্তু মাজে মাজে আপোনালোকে এনেকৈ লাৰিব লাগিব। চাওক, প্ৰায় মোৰ ঘিখিনি হৈয়ে আহিছে। মাজে মাজে এনেকৈ লাৰি থাকিব লাগিব, নহ'লে কেৰাহীত লাগি ধৰিব। চাওক, ঘিখিনি মোৰ হৈ আহিছে। এনেকৈ লাৰি থাকিব লাগিব, নহ'লে কেৰাহীত লাগি ধৰিব। আপোনালোকে কেতিয়াবা এনেকৈ ঘৰত ট্ৰাই কৰি চাব। যেতিয়ালৈকে সৰখিনি ব্ৰাউন কালাৰ হৈ নাযায় তেতিয়ালৈকে এইখিনি ভাজিব লাগিব, আৰু হোৱাৰ পিছত তেলখিনি ওপৰত ভাহি আহিব। এতিয়া মোৰ হৈ গ'ল ঘিখিনি। এতিয়া মই চেকনিৰে চেকিম। ফ্ৰেণ্ডছ, এতিয়া মই চেকনিৰ সহায়ত ঘিখিনি চেকি আছোঁ। কিমান যে ধুনীয়া এটা স্মাইল ওলাইছে, এয়া চাইছেনে? আপোনালোকে কেতিয়াবা ঘৰত এনেকৈ ট্ৰাই কৰি চাবচোন। এতিয়া মই চামুচৰ সহায়তে হেঁচি হেঁচি দিছোঁ, লাগি থকা ঘিখিনি যাতে চেকনিৰ সহায়তে পৰে।
ফ্ৰেণ্ডছ এতিয়া মোৰ ঘিখিনি হৈ গ'ল ঠাণ্ডা হৈছে এতিয়া মই বটলত ভৰাই থৈছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নেক্সট ব্লগত আজিলৈ ইমানে ধন্যবাদ